বন্ধু বান্ধৱী হিন্দু ধৰ্মত মানৱ বিকাশক ধাৰ্মিক ব্যৱস্থাৰ ৰূপত জীৱনৰ লগত মিলোৱাৰ বাবে বিভিন্ন অৱতাৰৰ বিধান পোৱা যায়। এই অৱতাৰৰ ভিতৰতেই ভগৱান বিশ্বকৰ্মাক পৃথিৱীৰ প্ৰথম ইঞ্জিনিয়াৰ মনা যায়। ইয়াৰ পৰা বুজা যায় যে গোটেই দুনিয়াখনৰ আকৃতি বাবা বিশ্বকৰ্মাই তৈয়াৰ কৰিছিল। বিশ্বকৰ্মাই বিশ্বৰ প্ৰথম আৱিষ্কাৰক আছিল। আপুনি জানেনে ভগৱান বিশ্বকৰ্মাৰ পূজা কিয় কৰা হয়? বাবা বিশ্বকৰ্মাৰ উৎপত্তি কেনেকৈ হৈছিল? আহক জানি লওক ভগৱান বিশ্বকৰ্মাৰ আঁৰৰ সকলো কথা। বন্ধু বান্ধৱী, যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি কমেণ্টত জয় বিশ্বকৰ্মা লিখিব নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। পৌৰাণিক কথামতে সৃষ্টিৰ চোৱাচিতা কৰাৰ বাবে ভগৱান ব্ৰহ্মাই ভগৱান বিশ্বকৰ্মাক দায়িত্ব দিছিল। বিশ্বকৰ্মাৰ কলাকাৰীৰ ওপৰত ব্ৰহ্মাৰ সম্পূৰ্ণ ভৰসা আছিল। যেতিয়া ব্ৰহ্মাই সৃষ্টিৰ নিৰ্মাণ কৰিছিল তেতিয়া এটা প্ৰকাণ্ড কণীৰ আকাৰৰ আছিল, আৰু সেই বিশাল আকাৰৰ কণীৰ পৰাই সৃষ্টিৰ উৎপত্তি হৈছিল। কোৱা হয় পিছত ভগৱান ব্ৰহ্মাই স্নেহনাগৰ মূৰৰ ওপৰত ৰাখি থৈছিল, কিন্তু স্নেহনাগে লৰচৰ কৰিলে সৃষ্টিৰ লোকচান হ'লহেঁতেন। এই কথাত চিন্তিত হৈ ব্ৰহ্মাই বিশ্বকৰ্মাক ইয়াৰ উপায় সুধিলে। তেতিয়া ভগৱান বিশ্বকৰ্মাই মেৰু পৰ্বতখন পানীত ৰাখি সৃষ্টিক স্থিৰ কৰি দিলে। ভগৱান বিশ্বকৰ্মাৰ নিৰ্মাণ ক্ষমতা আৰু শিল্পকলাৰ ওপৰত ব্ৰহ্মাই অত্যন্ত সন্তুষ্ট হয়। তেতিয়াৰ পৰাই ভগৱান বিশ্বকৰ্মাক বিশ্বৰ প্ৰথম ইঞ্জিনিয়াৰ আৰু বস্তুকাৰ মনা হয়। আৰু সেইবাবেই ভগৱান বিশ্বকৰ্মাৰ পূজা সৰুৰে পৰা সৰু দোকানতো কৰা হয়। বিষ্ণু পুৰাণত ভগৱান বিশ্বকৰ্মাক দেৱতাৰ দেৱ বুলি কোৱাৰ লগতে শিল্প অৱতাৰৰ ৰূপত সন্মানযোগ্য বুলিও কোৱা হৈছে। এয়েই মান্যতা অনেক পুৰাণত পোৱা যায়। ধৰ্মগ্ৰন্থত বাবা বিশ্বকৰ্মাক সৃষ্টিকৰ্তা বুলিও কোৱা হয়। ধৰ্মশাস্ত্ৰ আৰু গ্ৰন্থত বিশ্বকৰ্মাৰ 5 অৱতাৰৰ কথা বৰ্ণনা কৰা হৈছে, যেনে বিৰাট বিশ্বকৰ্মা, ধৰ্মবংশী বিশ্বকৰ্মা, অংগীৰাবংশী বিশ্বকৰ্মা, সৌধন্য বিশ্বকৰ্মা আৰু ভৃগুবংশী বিশ্বকৰ্মা। ভগৱান বিশ্বকৰ্মাৰ আটাইতকৈ ডাঙৰ পুত্ৰ মনু ঋষি আছিল। তেওঁৰ বিবাহ অংগৰা ঋষিৰ কন্যা কাঞ্চনাৰ লগত হৈছিল। কথাৰ মতে সৃষ্টিৰ আৰম্ভণিতে সৰ্বপ্ৰথম নাৰায়ণ অৰ্থাৎ ভগৱান বিষ্ণু সাগৰত স্নেহনাগৰ ওপৰত প্ৰকট হৈছিল। তেওঁৰ নাভি পদুম ফুলত চতুৰ্মুখ ব্ৰহ্মৰ দৃষ্টিগোচৰ হৈছিল। ব্ৰহ্মাৰ পুত্ৰ ধৰ্ম তথা ধৰ্মৰ পুত্ৰ বাস্তুদেৱ আছিল। কোৱা হয় যে ধৰ্মৰ বস্তু নামক স্ত্ৰীৰ পৰা উৎপন্ন বাস্তু 7 নম্বৰ পুত্ৰ আছিল। তেওঁ শিল্পশাস্ত্ৰৰ আদি প্ৰৱৰ্তক আছিল। বাস্তুদেৱৰ অংগীৰসী নামৰ পত্নীৰ পৰা ভগৱান বিশ্বকৰ্মাৰ উৎপত্তি হৈছিল। ভগৱান বিশ্বকৰ্মাৰ অনেক ৰূপৰ কথা কোৱা হৈছে। বিভিন্ন যুগত ভগৱান বিশ্বকৰ্মাৰ কিছুমান বস্তু শিল্পৰ চমৎকাৰ নিয়মানুসাৰ আছে, যেনে সত্য যুগত স্বৰ্গ, ত্ৰেতাৰ যুগত সোণৰ লংকা, দ্বাপৰ যুগত দ্বাৰকা চহৰ, কলি যুগত হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ। ভগৱান বিশ্বকৰ্মাৰ স্বৰূপ ক্ষেত্ৰত এনেকৈ বৰ্ণনা আছে যে ভগৱান বিশ্বকৰ্মা সিংহাসনত 4 পূজা সহিত বহি আছে। তেওঁৰ এখন হাতত বিশ্বকৰ্মা পুৰাণ আৰু এখন হাতত পুস্তক আছে। তৃতীয় হাতত সঁজুলি, যাক ভৱন নিৰ্মাণৰ প্ৰতীক বুলি কোৱা হয়। তলত থকা হাতত কমণ্ডল আছে, যাক সৃষ্টিৰ ৰচনাৰ প্ৰতীক বুলি কোৱা হয়। বন্ধু বান্ধৱী, আমাৰ ভিডিঅ' কেনে পালে কমেণ্ট বক্সত গৈ জনাব নাপাহৰিব। ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যেন। ধন্যবাদ।